এইখিনি একদম শেষৰখিনি গাব বাইদেউ বাস হৈ যাব দিয়ক আহক ওলাই আহক বন্ধুসকল আজি ষ্টুডিঅ'ত আমি ৰেখা বাইদেউ আহিছে ষ্টুডিঅ'ত গীত গাবলৈ চাৰু গোহাঁইদাৰ এটা সুন্দৰ গীত ৰাতি বাহিৰ পাই আমি সৰুতেই শুনা এই গানটো আৰু আজি ৰেখা বাইদেৱে পুনৰবাৰ আকৌ এবাৰ গাইছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তাৰপিছত বাইদেউ আছে বাৰু বাইদেউৰ লগত কথা পাতিম অকণমান গানটো আপোনালোকক চিনাকি কৰি দিওঁ গানটো কোনটো গান ট্ৰেকটো নতুনকৈ সজোৱা হৈছে কিন্তু মিউজিকটো আগৰেই ট্ৰেকটোহে সজাইছোঁ মই নতুনকৈ মই জানো যে মোৰ নেটৱৰ্ক বহুত বেয়া আৰু সেইকাৰণে লাইভ কৰা মই বাদেই দিছোঁ কিন্তু ট্ৰাই কৰিছোঁ হৈছে নে নাই নাজানো আপোনালোকে পাইছে নে নাই নাজানো মাত্ৰ দুজন মানুহ দেখুৱাই আছে যি কি নহওক ৰেখা বাইদেউ আছে মাজত বাইদেউ কিবা ক'বনে ৰাইজক আৰু গানটোৰ কথা অকণমান কওক গানটো চাৰু গোহাঁইদাৰ গান চাৰু গোহাঁইদাৰ গাইছে আমাৰ হিৰুদাৰ কথা আকৌ গাবলৈ ল'লোঁ আশা কৰিছোঁ আপোনালোকে শুনিব বৰ ধুনীয়াকৈ গাইছে কিন্তু আপুনি গানটো এইবিলাক গান আহিলোঁ পলাশৰ তাত চাবচোন শুনিব বাৰু কেনেকুৱা পায় ন আমাৰ ভিনদেউ আছে দেই আমাৰ মাজত ভিনদেউৰ লগতো দুটা কথা পাতোঁ ক'ত এইটো আমাৰ ৰেখা বাইদেউৰ ভিনদেউ প্ৰতিটো গীততে সহযোগ কৰি থাকে ভিনদেউৱে ইয়াৰ আগত বাইদেউক লৈ পেলাই ষ্টুডিঅ'লৈ গতিকে ভিনদেউ কেনেকুৱা লাগিছে গানটো ভালেই গান তেওঁ গাইছে আপোনালোকে ভাল পাব শুনি আমি আমাৰ ঠিক ডেকা কালৰ গান আৰু মই সৰু কালৰ আপোনালোকৰ ডেকা কালৰ মই একদম সৰু আছিলোঁ যেতিয়া ভাল গান হয় হয় বহুত সৰুতে শুনা এইবিলাক গান ভাল গান বাৰু গানটো শুনালোঁ কিন্তু মই ভাবিছোঁ লাইভটো আপোনালোকে শুনিব পাইছে নাই মোৰ সন্দেহ আছে তথাপিও কৰিছোঁ আৰু চেষ্টা হয় নাই ঘঁহি থাকিলে বোলে কি লোক হৈ যায় গতিকে মই লাইভটোৰ কাৰণে ঘঁহি আছোঁ এতিয়া নেটৱৰ্কৰ কাৰণে চাব পাই নে নাপায় জিলমিল কৰি থাকে নেটৱৰ্ক বেয়া হ'লে তথাপিও গানটো আকৌ শুনাইছোঁ আৰু পিছৰখিনি অলপমান